হেল্ল' এভৰিৱান, নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰলৈ আলহী আহিছিল মানে ক'ৰ পৰা আলহী আহিছিল, কোন কোন আহিছিল আপোনালোকে জানিব বিচাৰে নেকি? যদি জানিব বিচাৰে তেনেহ'লে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব দেই। প্ৰথমৰ পৰা শেষলৈকে চালেহে ভিডিঅ'টো গম পাই যাব কোন আহিছিল, ক'ৰ পৰানো আহিছিল। আৰু আলহীৰ কাৰণে মইনো কি বনাইছিলোঁ তাকো আপোনালোকে চাবৰ কাৰণে প্ৰথমৰ পৰা শেষলৈকেতো চাবই লাগিব। তেতিয়াহে দেখি পাব বা গম পাব মইনো কি বনাইছোঁ আলহীৰ কাৰণে। অসমীয়া সমাজত গাহৰি মাংসই প্ৰিয়। আপোনালোকৰ কাৰ প্ৰিয় কওকচোন, কমেণ্ট কৰি জনাওকচোন। গাহৰি মাংস কাৰনো ভাল লাগে? মোৰ হ'লে বহুত ভাল লাগে গাহৰি মাংস। সকলোতকৈ বেছি গাহৰি মাংসই ভাল লাগে। গাহৰি মাংস বনোৱা মেলাৰ পিছত খাবলৈ দিলোঁ। খাবলৈ দিয়াৰ পিছত এয়া যাবলৈ ওলাইছোঁ মানে মইনো ক'লৈ যাম? আলহীহে আহিছিল, আলহী আমাৰ ঘৰলৈ আহিছিল, আকৌ মইনো ক'লৈ যাম মানে মই এতিয়া আলহীক ফুৰাবলৈ নিম। ক'ত ফুৰিবলৈ যাম এতিয়া জানেনে মানে গাড়ীখনত নধৰিছে মোৰ কাৰণে জেগাই নাই। মাহীয়ে টেপা সোপাকৈ জেগা অকণমান উলিয়াই দিছে, মানে তাইৰ লগতে বহাই লৈছে আৰু দুয়োজনে ৰিলচ বনাব লাগি গ'লোঁ নহয়। ৰিলচ বনাইছোঁ মানে আৱাজটো নিদিলোঁ, তাতে এড কৰি আপোনালোকক দেখাই দিছোঁ। এজনী আমাৰ চবতকৈ সৰুজনী মাহী হয়, মানে মাৰ ভণ্টি হয়। আৰু আমি এতিয়া গৈ আছোঁ ফুৰিবলৈ আমাৰ কৈচমাহঁতৰ ঘৰলৈ নিছোঁ। এয়া দেখিলে কৈচমাহঁতৰ ঘৰ পাই চাহ তামোল খাই আজৰি হ'লত সিহঁতৰ যাবলৈ খৰ হ'ল নহয়, ওলাই আহিলে। এয়া দেখিলে গাড়ীত উঠি ল'লেহিয়ে নহয়। যাবৰ পৰত আকৌ আমাৰ সৰুজনী মাহীয়ে ক'লে মোক ৰিলচ এটা বনাই দিয়াচোন। তাইক ধুনীয়াকৈ ৰিলচ দুটামান বনাই দিলোঁ। আৰু আমাৰ সৰুজনী মাহী দেখিবলৈ বৰ ধুনীয়া নহয়নে? আপোনালোকে ধুনীয়া দেখিছেনে? কমেণ্ট কৰিবচোন। এইজনী সৰুজনী মাহী আৰু এইজনী আমাৰ ডাঙৰজনী মাহী। এয়া হৈছে মাহী ল'ৰা, এয়া হৈছে জেঠাই। মা বাই। আমাৰ আলহী দুলীয়াজনৰ আছিল। আজিলৈ বাই বাই। নতুন এটি ভিডিঅ'লৈ পুনৰ আহিম। আলহীকো বাই বাই দিলোঁ, আপোনালোকেও বাই বাই দিলোঁ।